হয় G20 গ্ৰুপৰ মানুহখিনি এইখন জাহাজত যাব। হেল্ল' হাই নমস্কাৰ। আজি G20 20খন দেশৰ গ্ৰুপ ইয়াতে আমি এখন জাহাজ লৈ আহিছে। এই জাহাজখন লৈ আহিছে এইখন বোট। ইয়াত ধুনীয়া সজাইছে, মানুহখিনি বহাব। ইফালেও সজাইছে ধুনীয়াকৈ, ধুনীয়া পৰিৱেশত সজাইছে, এইবিলাক লৈ যাব। আৰু আপোনাৰ অলপ কৰোঁ নেকি এইটা হয়, গোটেই কুকুৰ আনি ইয়াত চেক কৰি আছে, চেকিং চলি আছে কুকুৰৰ। মানে কোনোবাই কিবা ৰাখিছে নেকি চেক কৰি আছে। হয় 20খন দেশৰ গ্ৰুপ আহি জাহাজত উঠিছেহি। এতিয়া জাহাজ ষ্টাৰ্ট দিব। ভিডিঅ'টো চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব, নহ'লে মজা নাপাব। হয় ফাইনেলি গোটেই মানুহখিনি উঠিলে। হয় আমি এতিয়া গৈ আছোঁ মায়া দেশলৈ। মায়া দেশখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল। হয় এই মানুহখিনি এইখন জাহাজত আহিছে, হয় আমি ফাইনেলি আহি পালোঁ। আজি G20 প্ৰগ্ৰেম চলি আছে ইয়াত। হয় আমি এতিয়া গৈ আছোঁ মায়া দেশলৈ। চাই দিওঁ ভিডিঅ'টো মিছ নকৰিব, খুব ভাল লাগিব। বাহ ইমান ডাঙৰ এৰিয়া, ইমান লম্বা এৰিয়া চাওক, ইমান ডাঙৰ এৰিয়া বনাইছে এইটো। ইমান লম্বা, ইমান বিশাল প্ৰকাণ্ড এৰিয়া এটা বনাইছে। হয় আমি ফাইনেলি গাঁওখন চাই লওঁ। কাৰ্বি, মিচিং, গাৰো বহুত ধৰণৰ জনগোষ্ঠীৰ বেলেগ দুনিয়া হয় কেইখনমান আছে, চাই লওঁ। বড়ো গাঁও হয়, বড়ো ঘৰ। ইয়াত কাপোৰ মিল দিয়া আছে, বাৰীত ধান খেৰৰ পুঁজি। এয়া বড়োৰ বাথৌ মন্দিৰ, বুঢ়া বাথৌ। হৈ গ'ল তিবা মানুহৰ ঘৰ। গোটেই গাঁওখন দেখুৱাই আছোঁ ৰ'বা, মজা গাঁও বনাইছে, বেলেগ দুনিয়া এখন বনাইছে ইয়াত। মানে পাগল হৈ যাব লাগিব মানুহ ইয়াত আহি কিনে। কি ধৰণৰ গান বাজনাৰ পৰা। এই গাঁও একোখন গাঁও আছে, কাৰ্বি গাঁও আছে, তিবাই বড়ো গাঁও, এইয়া অসমীয়া গাঁও। এইখন আছে, এইটো কি গাঁও হ'ব? এইটো কি গাঁও হে? এইখন কি গাঁও? হা আছামিজৰ ভৰাৰ ঘৰ। অসমীয়াৰ ভঁৰাল ঘৰ এইটো, খান্দি থৈ যায় আছামিজ ঘৰ। কি মাই গড বনাইছে। অভাৰটেক নকৰিব, অভাৰটেক মজা। এইটো হৈছে অসমীয়া গাঁও, এইখন আমাৰ অসমীয়া গাঁও। সেইটো ধান ধোৱা ভঁৰাল ঘৰ। ইয়াত এইখন হৈছে শাল, কাপোৰ বোৱা। এইটো হৈছে এইখন কি গাঁও হ'ব আৰু? এইখন মিচিং ঘৰ হ'ব, এইখন মিচিং ঘৰ। মিচিং এইখন হৈছে মিচিং গাঁও এইখন। আৰু আপোনাৰ ইয়াত আছে ৰ'ব, এই মিচিং গাঁৱৰ যেনেকৈ চাংঘৰ দেখা যায়, এইটো এই ক'ত আপোনাৰ ধান খেতি কৰিলে এনেকৈ পথৰৰ মাজত ঘৰ বনাই ৰখি থাকে যে, চৰাই চিৰিকটি হাতী আহিব বুলি মানে দূৰৰ পৰা চাই। সেইটো এনেকুৱা টাইপৰ সজাইছে।
ধুনীয়া পৰিৱেশ খেৰী ঘৰ চব এইটো হৈ গ'ল এখন কি গাঁও বা এখন কি গাঁও নাজানো আৰু বাইদেউ কওক বাইদেউ এইটো কি দিছে বাইদেউ হা আচ্ছা লাগিলে এইখন দেউৰী গাঁও দেউৰী ঘৰ হয় খেলা দেখুৱাই আছে বাইদেউ এই আমাৰ ইয়াক কৈছোঁ খেলা দেখুৱাই আছে বাইদেউ ঘূৰাই কিনে থুকি দিয়ে মানে এইটো মিচিং ঘৰ এইখন মিচিং গাঁও মিচিং ইয়াত তোৰ মানুহ আছে যে কথা পাতি পামে 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 কাম এইটো হৈছে মিচিং গাঁও মিচিং ঘৰ হয় এইখন চাংঘৰ এইটো ঘৰবিলাকে চিনি নাপাওঁ ন এইটো কাৰ্বি গাৰো খাচীয়া চব এনেকুৱা টাইপৰ ঘৰবিলাক আছে এইটো মন্দিৰ আছে দুৱাৰমুখত এই ধেনুকাৰ লগাই থৈ দিছে ইয়াত আপোনাৰ এইটো কি ঘৰ আপুনি ইয়াত যে আপুনি ইয়াত যে অঁ আচ্ছা ঠিক আছে হয় হয় ওলাই গ'ল আছে যোৱাই নাই এইবিলাক চাই আছে হাল চাল বোৱা এইখন কি ঘৰ এইখন কি গাঁও এইখন আমি এনেকৈ ওলাই যাওঁ আৰু ওলাই যাওঁ আমি আৰু ইয়াত G20 মানুহে কিবা কিনিব কাপোৰ কিনিব নেকি ভাল লাগিছে ইয়াত ফটো উঠিছে এইটো কি ঘৰ বা এইখন আকৌ এইখন আকৌ কি ঘৰ মানে বেলেগ ধুনীয়া এখন বনাইছে বুলি ক'ব গৈছোঁ মানে পাগল হৈ যাব লাগিব মানে বেলেগ ধুনীয়া বনাই এইখন আকৌ কি ঘৰ এইখন কি ঘৰে পামে হা এইটো কাৰ্বি গাৰো চিম্পু এইটো চিম্পু গাঁও বোলে কি চিম্পু ঘৰ বোলে কিবা মইতো নাজানো ই কৈ আছে চিম্পু ঠিক আছে বাৰু এই দুনিয়াখন এই ধানখেৰৰ পুজি আছে ইয়াত এইটো ধানখেৰৰ পুজি এই দুনিয়াখন বনাইছে মানে এনেকুৱা টাইপৰ বনাইছে মানুহ পাগল হৈ যাব লাগিব এনেকুৱা ধুনীয়া বনাইছে কিন্তু এনেকুৱা যিটো সদায় হৈ থাকিলেও আমাৰ গুৱাহাটীত অসমত কিমান মজা এটা পৰিৱেশ কিমান ভাল লাগিলে গাঁৱৰ চক মানে গাঁৱৰ যেনেকৈ চকত দোকান থাকে ঠিক তেনেকুৱা টাইপ ইয়াত দোকান আছে
ওই অবিনাশে ফোন করছিল, বল যাও যাও। ইয়া বাগানিয়া ট্রেন চলে যা, বাগানিয়া ট্রেন। বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ ড্ৰেছ প্ৰথম চলি আছে। কি মজা পৰিৱেশ, বড়ো খেৰা পাৰ্টি চলি আছে। মিচিং, বড়ো, অসমীয়া গোটেইবিলাক আছে। হয়, আমাৰ অসমৰ জনগোষ্ঠীসমূহৰ আটাইবোৰ নৃত্য চলি আছে। কুস্তি খেলা চলি আছে, কুস্তি খেলা চাৰ্কেল। ধুইলা চলি আছে, ধুইলা ধুইলা ধুইলা। তিনটি মানুহখিনি আৰামত বহি প্ৰগ্ৰেম উপভোগ কৰি আছে, অৰ্থাৎ কালচাৰ প্ৰগ্ৰেম উপভোগ কৰি আছে। লোকৰ আপোনাৰ ৰেডিশ্যন ব্লুৰ পৰা ছাৰ্ভিচ কৰি আছে। साड़ दो